হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ উন্নতি ভিডিঅ'লৈ। মই প্ৰিপাৰেশ্যন কৰিছোঁ গুৱাহাটী হাইকোৰ্টৰ JA এক্সামৰ বাবে। আৰু ৰাতিপুৱা মই 5টামান বজাতে উঠিলোঁ আৰু উঠি কিনে মই প্ৰথমতে ভকেবুলাৰী অকণমান লাৰ্ণ কৰিবলৈ লৈছিলোঁ আধা ঘণ্টামান সময়। তাৰপিছত মই অকণমান সময় মেথছ কৰিলোঁ। এয়া হৈছে নোট মেথছৰ। অকণমান আপোনালোককো দেখাই দিলোঁ। এইখিনি মই নোটছ বনাইছোঁ, বাট প্ৰেক্টিচ কৰিবলৈ আছে আৰু প্ৰেক্টিচ কৰিবলৈ সময় পোৱা নাই। আৰু বাকী ঘৰুৱা কামবোৰ হৈ গ'ল। ভাত পানী খোৱা লোৱা বনোৱা সকলোখিনি কৰা হোৱাৰ পিছত 10টা-10:30মান বজাত মই বাহিৰত অকণমান ভকেবুলাৰী লাৰ্ণ কৰিবলৈ ধৰিছিলোঁ তাতে, কাৰণ আমাৰ চিননিম কুৱেশ্যনছ বহুত বেছি জৰুৰী ইংলিছৰ কাৰণে।
ত' সেইকাৰণে মই ভকেবুলাৰী লাৰ্ণ কৰি আছিলোঁ।